UPPL ডাইরেক্ট জিরোই হয়ে যাব। আমার গাঁৱৰ পৰা ডাইরেক্ট জিরো, UPPL জিরো, অকল BPF। আমার গাঁৱত গৈখিনি আমার যিখিনি বহা ঠাই আছে, এটা মন্দির, তাতে যাইখিনি মন্দিরের শপত খাই গৈছিল 17 বছর রাজত্ব করে একো কৰিব পৰা নাই BPF, মই 17 দিনত কৰি দিম, ফেৰেংগা ছাৰে কৈছিল এইটো। আমি আজি BPFত যোগদান কৰাৰ সমস্যাটো আৰু মেইন সমস্যাটো হৈছে মানে যেতিয়া মই UPPLত যোগদান কৰিছিলোঁ তেতিয়া UPPLৰ সদস্যসকলে কৈছিল যে 17 বছৰ ধৰি BPF ৰাজত্ব কৰি তহঁতৰ একো কৰিব পৰা নাই, মই 17 দিনত কাম কৰি দেখুৱাম। ফেৰেংগা ছাৰে কোৱাৰ কাৰণে আমি ভাবিলোঁ ঠিক আছে, আমাৰতো এটা সমস্যা আছে, মেইন সমস্যা মাটিৰ পাট্টা। 5 বছৰ ভিতৰতে চালোঁ কি 17 দিন, এতিয়া 5 বছৰ গুচি গ'ল, এতিয়াতো কি মাটিৰ পাট্টা দিব, এতিয়াতো আমাক উচ্ছেদ কৰিবৰ কাৰণে ব্যৱস্থা চলাই আছে UPPL দলে। এইটোৰ কাৰণে UPPL এৰি আজি BPFত যোগদান কৰিলোঁ। ক'ব গ'লে মানে UPPL ডাইরেক্ট জিরোই হয়ে যাব। আমার গাঁৱৰ পৰা ডাইরেক্ট জিরো, মানে আমার আদিবাসীর পৰা যিখিনি আমি সরকারের মাটিত আছো সেইখিনি মানুষ মাজৰ পৰা ডাইরেক্ট জিরো, UPPL জিরো, অকল BPF। এটাও কাম কৰা নাই, যিখিনি গৈখিনি ইলেকশনের আগত গৈখিনি যিখিনি লেকচার দিছে তার পিছত নাই UPPL মানুহ, কিবা UPPL দলৰ যিখিনি সদস্য আছে এটাও না চাবলৈ গৈছে, না কি কৰিবলৈ গৈছে, না কিবা কাম কৰিছে, একোই কৰা নাই আমাৰ গাঁৱৰ কাৰণে। আমাৰ গাঁৱত গৈখিনি আমাৰ যিখিনি বহা ঠাই আছে, এটা মন্দিৰ, তাতে যাইখিনি মন্দিৰৰ শপত খাই গৈছিল 17 বছৰ ৰাজত্ব কৰি একো কৰিব পৰা নাই BPF, মই 17 দিনত কৰি দিম, ফেৰেংগা ছাৰে কৈছিল এইটো। আজি একো রেজাল্ট নোপোৱাৰ কাৰণে এতিয়াতো চাই আছোঁ মানুহক উচ্ছেদ কৰিবৰ কাৰণে চেষ্টা লগাই আছে। এইটোৰ কাৰণে মই ভাবিলোঁ নহ'ব, ডাইৰেক্ট কিবা BPFত আমি আজিৰ দিনত যোগদান কৰিলোঁ। এইটোৰ কাৰণে 17 বছৰ চলাইছিল, সেই 17 বছৰ ভিতৰতে হাগ্ৰামা ছাৰে কৈছিল যিখিনি মানুহ 2006 চনৰ আগৰ পৰা আছে তাতে বসবাস কৰি আছে সিহঁতক মাটিৰ পাট্টা দিম। এতিয়া UPPL চৰকাৰে কি কৈ আছে, 3 জেনেৰেশ্যন, মানে 75 বছৰ আগৰ পৰা যিখিনি আছে সিহঁতক দিম, তাৰপিছতো উচ্ছেদ কৰি দিব। আৰু এই পৰিস্থিতিটো এতিয়া দেখি আছোঁ।